15 বছৰত 15 লাখ কোটি টকা ঋণ লৈ শেখ হাসিনাই বাংলাদেশ এৰি পলাইছে। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। বাংলাদেশত শেখ হাসিনা আহিলেই শেখ হাসিনাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হ'ব। বাংলাদেশত 300তকৈও অধিক প্ৰতিবাদকাৰীসকলক হত্যা কৰা হৈছে। সেই হত্যাৰ জবাব দিব লাগিব শেখ হাসিনাই। বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে দেশ এৰি পলায়ন কৰা শেখ হাসিনাই ৰক্ষা পাইছে যদিও আওয়ামী লীগৰ বহুকেইজন নেতাক বিমানবন্দৰতে আটক কৰাৰ লগতে আন বহুকেইজন প্ৰতিবাদকাৰীৰ হাতত মৃত্যু হৈছে। বহু স্থানত উদ্ধাৰ হৈছে আওয়ামী লীগৰ নেতাৰ মৃতদেহ। আওয়ামী লীগৰ চৰকাৰ বাংলাদেশত পতন হোৱাৰ পাছতেই অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব লৈছে মোহাম্মদ ইউনুছে। সমান্তৰালকৈ মোহাম্মদ ইউনুছৰ বাবে আন এক প্ৰত্যাহ্বান হিচাপে থিয় দিব বাংলাদেশৰ অৰ্থনীতি। আওয়ামী লীগৰ 15 বছৰীয়া শাসনকালত শেখ হাসিনাই 15 লাখ কোটিতকৈ অধিক টকা ঋণ লৈছে। দেশৰ আন্তঃগাঁথনি উন্নয়নৰ নামত বিভিন্ন বৈদেশিক সংস্থা বিদেশ ৰাষ্ট্ৰৰ পৰা এইদৰে ঋণ লৈছিল যদিও সমান্তৰালকৈ শাসকীয় পক্ষই এই সময়ছোৱাত অবাধ দুৰ্নীতি আৰু কেলেংকাৰীত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে। বৰ্তমান বাংলাদেশৰ ঋণ হৈছে 18,35,000 কোটি টকা। আওয়ামী লীগ ক্ষমতালৈ অহাৰ সময়ত দেশখনৰ ঋণৰ পৰিমাণ আছিল 2,76,830 কোটি টকা। 2009 চনত হাসিনা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ সময়ত দেশখনৰ ঋণ 18,35,000 কোটিলৈ বৃদ্ধি পাইছে। 15 বছৰত আওয়ামী লীগ চৰকাৰে ঋণ ল'লে 15,58,206 কোটি টকা। দেশখনৰ মুঠ ঋণৰ 85% 15 বছৰত আওয়ামী লীগ চৰকাৰে লৈছে। দেশৰ উন্নয়নৰ নামত এই ধন ঋণ হিচাপে লৈছিল যদিও চৰকাৰৰ প্ৰতিজন নেতাই উন্নয়নৰ ধন অবাধে লুণ্ঠন চলোৱাত নামি পৰিছিল। দেশখন এনেদৰে ঋণত ডুবি যোৱাৰ পিছতো শেখ হাসিনাই বিলাসিতা এৰা নাছিল। শেষ মুহূৰ্তত তেওঁ দেশ ত্যাগ কৰি পলায়ন কৰিছে আৰু বৰ্তমান আশ্ৰয় লৈ আছে ভাৰতত। যিখন বিমান শেখ হাসিনাই ব্যৱহাৰ কৰিছিল সেই বিমানখনো আছিল অতি উন্নত প্ৰযুক্তিৰে সম্পূৰ্ণ। বিশ্বৰ ভিতৰত এক উল্লেখযোগ্য এই বিমানখন ঋণগ্ৰস্ত দেশৰ জনতালৈ পিঠি দি এই ঋণ লৈছিল শেখ হাসিনাই। তেওঁ ব্যৱহাৰ কৰা হেলিকপ্টাৰখন সামৰিক বিমানৰ আছিল। C-136J হাৰকিউলিছ নামৰ এই বিমানখন নিৰ্মাণ কৰিছিল আমেৰিকান কোম্পানী লকহিড মাৰ্টিনে। এই বিমানখনৰ বৰ্তমানৰ ন্যূনতম মূল্য $70 মিলিয়ন বুলি জানিব পৰা গৈছে। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছে কৈছে যে শেখ হাসিনাৰ শাসনকালত যিবোৰ দুৰ্নীতি হৈছে সকলো তদন্ত কৰা হ'ব আৰু যোনেই দোষী হয় তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।